আজিৰ ভিডিঅ'টো মই যিসকল ল'ৰা ৰানিঙত খুব ভাগৰ লাগে আৰু নতুনকৈ যিবিলাক ৰানিং কৰিবলৈ গৈছে আৰু যিসকলে মানে আধাতে ৰানিংটো কমপ্লিট নকৰে ৰখি দিয়ে আৰু সেইদিনাখন মই এটা ল'ৰা দেখিছোঁ ইণ্টাৰভিউত তেওঁ মানে 15 পাক কমপ্লিট কৰিছে সবকে বিট দি 1 নম্বৰত আছে 15 পাকৰ ৰখি দিছে মই তাক কৈছোঁ ভাই কেলে ৰখিছো যা বহুত টাইম আছে সি কৈছে ভাগৰ লাগিছে নাযাওঁ আৰু তেওঁলোকক মই এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া আপুনি ৰানিং কৰে হয় ৰানিং কৰি থাকোঁতে মাইণ্ডত বহুত কথা আহি পৰে বহুত চিন্তা আহে মোৰ লগৰটো ৰখি দিলে ময়ো ৰখি দিওঁ আৰু 4 বছৰ মোৰ বয়স আছে আকৌ ইণ্টাৰভিউ পামেচোন সেইবিলাক কথা কেতিয়াও নাভাবিব সদায় যেতিয়া ভাগৰ লাগে মা দেউতাৰ কথা ভাবক ইমান কষ্টত আপোনাক আগবঢ়াই আনিছে ঘৰখনৰ কথা ভাবক কি অৱস্থাত আপুনি আছিলে হয় লগৰবিলাক আমুকত চাকৰি কৰি আছে তামুকত চাকৰি কৰি আছে মই কেলে থাকি গৈছোঁ হয়নে নহয় কথাটো হয় আপুনি আজি এক দিনৰ কাৰণে ৰখি দিব কিন্তু হয়তো আপুনি ইয়াৰ পৰা ওলাই গৈ কালি আপুনি কিবা এটা এক্সিডেণ্ট হৈ গ'ল আপোনাৰ সদায় বিকলাংগ হৈ থাকিব সেইকাৰণে মই কওঁ ৰানিংটো কমপ্লিট কৰক পাছ ফেল পাছৰ কথা আপুনি বস্তুটো কম্পিটিশ্যনটো বুজি পাই যাব ন নেক্সট টাইম যেতিয়া আহিব আপুনি এটা মানে অলপ লেভেলৰ এটা মানে কনফিডেণ্টত আহিব যে এই এনেকুৱাহে ৰানিংটো মইতো ওলাই দিম আৰামছে হয়নে নহয় যিসকল নতুন আহিছে আৰু পুৰণাখনিয়ে যদি কথাটো ভাল পায় বুজি পাব বুলি আশা কৰিছোঁ তো তেওঁলোকক কৈছোঁ যেতিয়া ভাগৰ লাগে হয় ভাগৰ লাগে মোৰো ভাগৰ লাগিছিলে কিন্তু মই যেন তেন কমপ্লিট কৰিছোঁ সেইকাৰণে কৈছোঁ যেন তেন আপুনি কমপ্লিট কৰক আৰু সদায় ফ'কাছ কৰক ৰানিংটো কেনেকৈ কমপ্লিট কৰোঁ তো এইটোৱে আছিলে এটা মোৰ ফালৰ পৰা এক্সাম্পল যদি বেছি কথা ক'লোঁ চৰি যদি ভাল পালে লাইক এটা কৰিব জয় হিন্দ বাই বাই